স্তব্ধ জনজীৱন। সময় গতিশীল মানুহ, গতিশীল পৃথিৱীৰ বৈচিত্ৰ ধৰণৰ স্তব্ধ জনজীৱন। কাৰো যে ভাবিবলৈ সময় নাই, পাবলৈ নাই নিস্বাৰ্থ মানুহ। ইয়াৰ মাজত এটুকুৰা বিষাদৰ বেদনা। কাক লৈ ভাবিম জীৱনৰ কথা? পৃথিৱীখন নিষ্ঠুৰ নেকি ভগৱানৰ কল্পনা? সমগ্ৰ জগত ভৰি আছে অন্যায়, অবিচাৰ, ধৰ্ষণ, লুণ্ঠৰাজ। তাতে জীয়াই আছো মাথো এটি ক্ষুদ্ৰ জীৱন লৈ। মৰম, শ্ৰদ্ধা, ভক্তি ক'ত আছে আজি? ক'ত আছে ঈশ্বৰ? আই অসমীয়া যি বিপদমুখী কৰিছে যাত্ৰা। স্তব্ধ জনজীৱনৰ স্তব্ধ কাষ। জীৱন আজি বৰ স্থিৰতা।